Hello everyone, welcome to my YouTube channel Lisa Bora. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো মই নিউলি পাৰচেজ কৰা পাৰ্পলৰ কেটামান প্ৰডাক্ট। তেতিয়া হলে আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। পাৰ্পলৰ পৰা মই ট্ৰেছমিৰ কণ্ডিচনাৰ এটা কিনিছিলো 190 ml ৰ। এইটো প্ৰাইসটো হৈছে 187 কিন্তু মই এইটো 135 তে পাইছিলো। তাৰ পাছত মই কিনিছিলো গুড ভাইবছৰ পেপাৰমিট এণ্ড কফি এন্টিঅক্সিডেশন বডি স্ক্ৰাব এটা 100 গ্ৰামৰ। এইটো ইয়াৰ প্ৰাইসটো হৈছে 215 কিন্তু মই এইটো 161 তে পাইছিলো। এইটো এটা প্লাষ্টিক কন্টেইনাৰত আহিছে দেখিছে মই খুলি দেখাই দিছো। এইখিনি ইয়াৰ গোন্ধটো বহুত ধুনিয়া হয়। আপোনালোকে purple.com ত মাৰ্কেটতকৈ বহুত কম প্ৰাইসতে পাব বস্তুবোৰ। নেক্সট কিনিছিলো মই গুড ভাইবছৰ গ্ৰীণ টি ৰিজাৰ্ভেটিং ফেস মাস্ক এটা 60 গ্ৰামৰ। এইটো মই গুড ভাইবছৰ ফেস মাস্কটোৰ ৰিভিউটো শ্বেয়াৰ কৰিছো মোৰ চেনেলত। মই ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। ইয়াৰ প্ৰাইসটো হৈছে 235 কিন্তু মই এইটো কিমানত কিনিছিলো মই এইটো পাহৰিছো। মই ইয়াত লিখি দি দিম কিমান লৈছিলে প্ৰাইসটো। নেক্সট মই লৈছিলো গুড ভাইবছৰ ৰ'জ হিপছ ৰেডিয়েণ্ট গ্লো ফেস সেৰাম এটা 10 ml ৰ। এইটো আপোনালোকৰ ফেসত ইনষ্টেন্ট গ্লো এটা আনি দিয়ে। এইটো হয় এখন মুখাখন। ইয়াৰ প্ৰাইসটো হৈছে 215 কিন্তু মই এইটো 165 তে পাইছিলো। নেক্সট মই কিনিছিলো মেবলিন নিউয়ৰ্কৰ দা হাইপাৰ কাল ৱাটাৰপ্ৰুফ মাস্কাৰা এইডাল। ইয়াৰ প্ৰাইসটো হৈছে 335 কিন্তু মই এডাল 215 তে পাইছিলো। ইয়াত 9.2 ml আছে। মই এই বস্তুবোৰৰ লিংকবোৰ ডেসক্ৰিপচনত দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। মই এইবোৰ পাৰচেজ কৰোতে লগতে পাপায়াৰ ফেস ওয়াশ এটাও ফ্ৰী পাইছিলো। পাপায়া ফেস ওয়াশটো অইলি স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আপোনালোকৰ যাৰ যাৰ অইলি স্কিন হয় তেওঁলোকে পাপায়া ফেস ওয়াশটো ইউজ কৰিব পাৰে। হেতুৱে আপোনালোকৰ স্কিনৰ অইল কন্ট্ৰোল কৰাত বহুত হেল্প কৰে। এইখিনি বস্তুৱে মই কিনিছিলো purple.com পৰা নিউলি। মই পাৰ্পলৰ পৰা কি কিনিলো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলো। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰি দিব আৰু আপোনালোকে কোনটো প্ৰডাক্ট ইউজ কৰিছে সেইটো মোক জনাব কমেন্টৰ জৰিয়তে। আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে আহিব লগা সকলো নতুন ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে। তেতিয়া হলে আজিলৈ আহিছো, বাই বাই।